নমস্কাৰ, মই চয়নিকাই স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ সকলোৱে যাতে ভালে আছে। থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হয়। তো বহুত দিনৰ পৰাই পংকজৰ আইতাই আমাৰ ঘৰলৈ আহিম খুৱাইছিলে, কিন্তু মিলা নাছিলে। সেই বৰদিনতে মানে ক্ৰিছমাছতে মাতি থৈ আহিছিলোঁ। বিহুতো অহা নহ'ল, তাৰপিছত এনেকৈ মোৰ এক্সামো চলি আছিল, জাষ্ট কালি শেষ হৈছে। তো সেইকাৰণে ভাবিলোঁ আজি ছানডেও পৰিছে, আজিয়ে মাতি দিওঁ বুলি, সেইকাৰণে আজি আহিব। তো ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকক, কি কৰোঁ কি নাই আৰু যিমান পাৰোঁ দেখুৱাম। এতিয়া দেৰিয়ে হৈছে, মই খানাটো বনাওঁগৈ, ঘৰটো অকণমান চাফ চিকুণ কৰিলোঁ। তো চাই থাকক, ভিডিঅ'টো স্কিপ নকৰি দেই। এইফালে দেখিছেই ন, চব যোগাৰ কৰি লৈছোঁ। এফালে বিলাহীৰ লগত মাছ বনাম, লোকেল মাছ আনিছিলে, ৰৌ মাছ, আৰু লোকেল চিকেন আনিছিলে, সেয়া আলু দি বনাম। আৰু চব যোগাৰ কৰি লৈছোঁ একেলগে, তেতিয়াহে অকণমান ভালকৈ মানে বনাব পাৰিম, নহ'লে আকৌ খৰধৰ লাগিব। আৰু এইফালে দেখিছে ন, বিলাহী দিয়া মাছৰ আঞ্জা বনাই ল'লোঁ, অকণমান ধনিয়া কাটি দিছোঁ। আৰু এইফালে পোৱালিটো একদম বহি আছে চাই। তাৰপিছত মাছখিনি হ'ল মানে এইফালে মাংসখিনিও তুলি দিলোঁ। একো মছলা নিদিয়াকৈ বনাইছোঁ, যিহেতু আইতাই ইমান মছলা নাখায়, তো একদম নৰ্মেলকৈ বনাইছোঁ। আৰু আদা পিঁয়াজ সেনেকৈ দি দিছোঁ, বেলেগ একো দিয়া নাই। আৰু হৈ গ'ল আৰু খানাখিনি ৰেডি। তো গা পা ধুই ওলালোঁ, তো চব হৈ গ'ল আজিৰ কাৰণে ৰেডি। ইহঁতি আহি পোৱা নাই আৰু পংকজ আৰু আইতা আহি আছে, ফোন কৰিছিলে। ময়ো গা পা ধুই ওলালোঁ আৰু আজৰি হ'লোঁ। তো ব'লক আৰু ভিডিঅ'টো চাই থাকক, স্কিপ নকৰি দেখুৱাই আছোঁ কি কৰোঁ কি নাই। তো এইফালে মই বহি ৰৈ আছিলোঁ, আৰু এয়া আহি পাই গ'ল, দেখিছেই ন গাড়ীখন। মই জুম কৰি দিছোঁ বাৰু, লাহে লাহে আহিছে, যিহেতু আইতা ৰাস্তাটো বেয়া ন, বেছি জাৰ্কিং কৰিলে এনেই দুখ চুখ পাব। আৰু এইফালে আইতাহঁতো আহি বহিলে, আৰু এইফালে বান্দৰকেইটা উৎপাত চাওকচোন। দুটা মূলোৱা বান্দৰ আহি একদম উৎপাত তাহাঁতৰ, ভিতৰলৈ আহিব লাগে। এইকেইটা চাওক। চাহ তাহ দিলোঁ, কথা চথা পাতিলোঁ, তাৰপিছত এইফালে ভাতটো বাঢ়ি দিলোঁ, খাই ল'লে আইতা আৰু পংকজে। আমি বাৰু পিছতে খাম। আৰু এইফালে আকৌ ভাত চাত খাই মেলি এইফালে বান্দৰ চাইছোঁহি চাওকচোন। আমাৰ এইফালে মানে চিৰিয়াখানা নগ'লেও হয়, আৰু ঘৰতেই চব দেখি থাকোঁ। সেইটো এটা বান্দৰ গছত, আৰু এইটো এটা বান্দৰ বহি আছে, আৰু এইটো এটা বান্দৰ ভাত চাত খায়। তো ভাত চাত খাই অকণমান বাহিৰতে থাকি এইফালে এতিয়া চবে বহি কথা পাতি আছোঁ। আইতাইও কিবা কৈ আছে, আমি চবে হাঁহি আছোঁ। আৰু সেয়াই আৰু কথা চথা পাতি আকৌ মই চাহ বনাই দিলোঁ। চাহ তাহ খাই মেলি এতিয়া গৈছে, 4:30টাই হ'ব হ'ল গধূলি। আৰু এয়া এহঁতি গ'ল, মা আৰু মই আগবঢ়াব আহিছিলোঁ। এতিয়া আমি ভাতটো খাই লওঁগৈ, আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ দেই। থেংক ইউ ফৰ ৱাচিং, বাই বাই।